Students, welcome back to Career Guide and hope you all are quite sound and happy. Today we are going to discuss about 20 common verbs with SMS meaning in different forms. So dear students, আজি আমি আলোচনা কৰিবলৈ গৈ আছো 20টা common verbs অসমীয়া মিনিংৰ সৈতে অৰ্থাৎ যিবোৰ verbs সদায় কামত লাগে সদায় ব্যৱহাৰ হয় যিকোনো সময়ত তাকেই কোৱা হয় এই common verbs. So let's have a look. বলা আমি চাও. First, feed. Feed হল খাদ্য খুওৱা অৰ্থাৎ এই FOOD ফুডৰ পৰা ফুড মানে খাদ্য ফুডৰ পৰা ফিড হৈছে ফিড মানে খাদ্য খুওৱা ফিড ফেট নেক্সট ক্রিপ ক্রিপ মানে হল চেচৰি যোৱা যেনেকুৱা 7-8 মহীয়া কেঁচুৱা এটা চেচৰি যায় কাছৈ চেচৰি যায় তেনেকুৱা ক্রিপ ক্ৰেপ্ট নেক্সট ফিল অনুভৱ কৰা ফিল ফেল্ট তাৰপাছত ফাইট মানে যুদ্ধ কৰা ফাইট ফট নেক্সট ফাইণ্ড মানে বিচাৰি পোৱা আমি সকলোৱে জানো যে GET গেট মানে পোৱা কিন্তু ফাইণ্ড মানে বিচাৰি পোৱা ফাইণ্ড ফাউণ্ড তাৰপাছত ফ্লি মানে হল পলাই যোৱা ভাগি যোৱা ফ্লেট তাৰপাছত ফ্লিং মানে জপিওৱা কাৰোবাক ধাক্কা মাৰা ফ্লাং so next ফ্লাই মানে উৰা আমি সকলোৱে জানো কিন্তু past tense ফ্লিউ মানে উৰিছিল বা উৰা মাৰিছিল ফ্লিউ flown so next forbid মানে বাধা দিয়া নিষেধ কৰা forbidden next forget মানে পাহৰি যোৱা forgot পাহৰি গৈছিল বা forgotten পাহৰা হৈছিল এনেকুৱা so forgotten next forgive মানে ক্ষমা কৰা মাফ কৰি দিয়া forgave forgiven তাৰপাছত forsake অৰ্থাৎ বাদ দিয়া ত্যাগ কৰা পৰিত্যাগ কৰা এৰি দিয়া ইত্যাদি forsaken so next freeze মানে শীতল কৰা অৰ্থাৎ শীতল কৰা ঠাণ্ডা কৰা frozen তাৰপিছত get মানে পোৱা got give মানে দিয়া gave মানে দিছিল gave given তাৰপাছত go মানে যোৱা went gone next grind মানে গুৰি কৰা ground মানে গুৰি কৰিছিল ground গুৰি কৰা হল বা গুৰি কৰা হৈছিল ground তাৰপিছত grow মানে বৃদ্ধি কৰা grew বৃদ্ধি কৰিছিল বা বৃদ্ধি কৰিলো এনেকুৱা তাৰপাছত grown তাৰপাছত hang মানে ওলমি থকা নাইবা কাৰোবাক ফাঁচি দিয়া ইত্যাদি hang তাৰপিছত have মানে থকা have had so that's all today আজিৰ ভিডিও এইখিনিয়ে আছিল if this video helped you something then please subscribe the channel যদি ভিডিওটো সামান্যতম আপোনাক সহায় কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া যাতে এনেকুৱা ৰেগুলাৰ ভিডিও তোমালোকে পাই থাকা লাইক কৰিবা নিজৰ বন্ধু বান্ধৱীকো
দেখাৰ কাৰণে সুবিধা কৰি শ্বেয়াৰ কৰি দিবা। So thanks for watching.